অজুহাতৰ টুকুৰাবোৰ হৌৱা আগফালৰ বকুলজোপাত এচমকা হেঙুল বৰণে থিতাপি ল'লেহি। যদিও বা বেলকনিটোৰ সৈতে আগৰ দৰে মিতিৰালি নাই, তথাপি দিগন্তত সূৰ্যান্ত চোৱাৰ মাদকতাই বেলেগ। এফালে মোৰ নিজস্বতাবোৰৰ আলাপ, আনফালে আবেলিৰ ভাগৰুৱা হুমুনিয়া। এৰা ব্যস্ততাবোৰ ইমানেই বাঢ়িব ধৰিল যে নিজৰ মনটোৰ সৈতেও কথা হোৱা নাই। সঁচাই বহুদিন হ'ল মুকলি আকাশখনৰ তলত থিয় হোৱা নাই। ফাগুনৰ বলিয়া বতাহজাকে চুলিখিনিত আউল লগোৱা নাই। সময়বোৰ সঁচাই সলনি হ'ল নেকি? হয়তো নহয়, সলনি হৈছোঁ আমি, আমাৰ অভ্যাসবোৰ। যান্ত্ৰিকতাৰ ছাদখনৰ তলত জিৰাব ধৰিলোঁ কোনো আক্ষেপ নকৰাকৈ, আধুনিকতাৰ আবিৰ সানি। কংক্ৰিটৰ মাজত উশাহবোৰ যেন কোনোবা দিনা ৰুদ্ধ হৈ যাব। এতিয়াতো বাৰিষাৰ কিনকিনীয়া বৰষুণজাকত ৰামধেনুৰ হাতৰং জুমিছাৰ হেঁপাহবোৰ জীয়াই নুঠে। এপল দুপল কৰি সময় গৈ থাকিল। সময়ৰ লগে লগেই চোন গতানুগতিক জীৱনটোৱেও পাগৰ সলালে। চিনাকিবোৰ হঠাৎ অচিনাকি দৰেই হৈ পৰিল। কোনোবাখিনিত যেন ভাল লগা প্ৰিয় ৰংবোৰ এৰি আহিলোঁ। লাহে লাহে চাটলিষ্টৰ বহু চিনাকি ঠিকনাত হেলুৱৈ বান্ধিল। ভাৱ হয় এই ডিজিটেল দুনিয়াত প্ৰকৃত অনুভৱবোৰেই বা ক'ত? ছ'চিয়েল নেটৱৰ্কিঙৰ মাজত নিজকে একাত্মকৈ বিলীন কৰিব পৰা হ'লে প্ৰশ্নবোৰ নামি নাহিল হয়। কোনোবা ক্ষণত জীৱনটো ৰঙীন কৰাৰ স্বাৰ্থত প্ৰতিশ্ৰুতিবোৰ যেন থুনুকা হৈ পৰিল। পিছে অজুহাতৰ নামত সময়বোৰতো ৰৈ নাথাকে মৌনতাৰ এই আড্ডাত। হাতত থকা কফি মাগটো হয়তো বৰ হৈছে। মুহূৰ্ততেই যেন চিঞৰি উঠিব, আই ডোণ্ট হেভ টাইম। থাকক দিয়া, সপোনবোৰত অজুহাতৰ ৰং দিলেও প্ৰিয়বোৰতো সদায়েই প্ৰিয়। ধন্যবাদ।